হয় কওকচোন। ছাৰ নমস্কাৰ। নমস্কাৰ। বাৰু এতিয়া আপোনাৰ প্ৰব্লেমটো কওকচোন। প্ৰব্লেম মানে ছাৰ মই পিঠিটোত মানে কেচেককৈ ধৰে। কিমান দিনৰ পৰা বিষাই আছে আপোনাৰ এইটো? কেতিয়াবা মানে ছাৰ আজি 2দিনমান হ'ল। বহিলে উঠিব নোৱাৰি আৰু উঠিলে বহিব নোৱাৰি। হাগিব বহিলেও লাগি ধৰোঁ। বেলেগ অৱস্থা দেই আপোনাৰ বাৰু গেছৰ প্ৰব্লেম আছে নেকি? গেছৰ প্ৰব্লেম? ছাৰ মোৰতো গেছৰ প্ৰব্লেম নাই। মই সদায় গেছ আনি থৈ দিওঁ, নহ'লে মানুহজনে মোক এনেকুৱা পিতে ভাত খাবলৈকে নিদিয়ে। সদায় চিলিণ্ডাৰ এটা আনি থৈ দিওঁ। আপুনি কিহৰ গেছৰ কথা কৈছে? আপুনি চিলিণ্ডাৰৰ কথা কোৱা নাই জানো? গেছ মানেতো চিলিণ্ডাৰহে বুজোঁ আমি। আপুনি মানুহ মাৰিব দিয়া। আপোনাক মই কৈছিলোঁ গেছ, মানুহৰ যে হয় গেছ মানে আভোক হয় নাই, সুধিহে কৈছিলোঁ আপোনাক। আপুনি আকৌ গৈ চিলিণ্ডাৰলৈ পোনালেগে একেবাৰে। হেৎ চৰি ছাৰ, মই মানে মানুহজনে সদায় গেছ কৈ থাকে, মই গেছে ক'লোঁগৈ একদম। আপোনাৰ ছাৰ এই বেলডাল পৰি গ'ল। কি বেল? এই ইয়াত যে লৈ থাকে বেলডাল পৰি গ'ল। এইডাল বেল নহয়। নাই বেল লৈছোঁ মই। তই এইবোৰ চকু দিব নালাগে, তই বেমাৰ কৰ। চাই লাজ পালে, বেলডাল লৈ আছে। বেমাৰ। আপুনি কওকচোন, আপুনি মানে গেছ যদি নাই হোৱা, আপুনি ক'ৰবাত দুখ পাইছিলে নেকি? দুখ মানে ছাৰ সঁচা কথাটো ক'লেতো ওলাই যায়। মানে ছাৰ মোৰ মানুহজনে খুব পিটিলে। পিটিলে? কিয়? মানে ছাৰ লাজো লাগিছে ক'বলৈ। মানে ছাৰ অলপ বেছি হ'ল কালি ৰাতি। আপোনালোকৰ সৈতে প্ৰব্লেম। যদি খাব পাৰে, হজম কৰিব নোৱাৰে, তেন্তে খায় কিয়? খাইছে কওক, অলপ খাওক। মই আকৌ এইবুলি কোৱা নাই আকৌ, নহ'লে মোৰ আকৌ বেমাৰ চেমাৰ আপোনালোকৰ নোলাব নহয়। একদম খাব মত অলপকৈ খাব, নহ'লে মাৰটো পৰিব নহয় ঘৈণী আৰু বেছিকৈ খালে। ছাৰ মই নহয়, মোক কিয় গালি পাৰিছে? মোৰ মানুহজনীয়ে কালি ৰাতি অলপ বেছিকৈ ধৰিলে, সেইবাবে মোক পিটিলে মানে। কি? হয় ছাৰ, মানে মানুহজনীয়ে কালি ৰাতি মালটো খাই মোক অলপ পিটিছিলে। আপুনি একো নকৰিলে? ছাৰ মই চিঞৰ বাখৰ লগাই দিলোঁ নহয়। কি বুলি? নামাৰিবা মোক, ভৰিত ধৰিছোঁ, আৰু মাৰিলে মই কান্দি দিম। তাৰপাছত ছাৰ মোৰ চুলিত ধৰি এনেকৈ ৱালত মাৰি দিলেগৈ মূৰটো। তাৰপাছত বেহুচ হৈ গ'লোঁ। বেহুচ হৈ যোৱাৰ পিছত কি হ'লোঁ গম নাপালোঁ আৰু। আপোনাক বাৰু মই এতিয়া দৰৱ কেইটামান লিখি দিছোঁ। বেজী 4টা দিছোঁ, টিকাত দিব লাগিব পূৰা, আৰু টেবলেট 5টা দিছোঁ। মোৰ কামখিনি মই কৰি দিছোঁ, বাকী কামখিনি উকিলহে কৰিব পাৰিব। লওক। বাকী কাম উকিলে কৰিব পাৰিব বুলি ক'লে মানে ছাৰ, মানে শুনক, মই এজন ডক্তৰ, কিন্তু মই আপোনাক এইবোৰ কথা ক'ব নালাগে। কিন্তু আপোনাৰ ভালৰ বাবে কৈছোঁ, আপুনি ডিভ'ৰ্চ লৈ লওক। ছাৰ আপুনি একদম মোৰ মনৰ কথাটো কৈ দিছে। বা উকিল এজন মাতিছিলোঁ নহয়, একদম আমাৰ ঘৰৰ উকিল আছিলে সেইজন। তাৰপাছত মানে মই ছাৰ কি ক'ম, মোৰ যোনজনী ঘৈণী কুলক্ষিনীয়ে সেইজনীয়ে হেতা এখন মাৰি দিলে, উকিলটো গালে নাকটো কাট খাই গ'ল, 3টা চিলাই পৰিছে। তাৰপাছত ছাৰ উকিলে মোৰ ওপৰত এটেম্প্ট টু মাৰ্ডাৰ কেছত দি দিলে। আপুনি চিন্তা নকৰিব, মই আপোনাক দৰৱ বেজী 4টা দিছোঁ আৰু দৰৱ দিছিলে, সেইটা আপুনি খাব, আপুনি পূৰা ভাল পাই যাব। আৰু এক্সৰেটো দিছে, এক্সৰেটো মোক কাইলৈৰ ভিতৰত জমা দিবহি। আৰু আপোনাৰ একো নাই, ভাল হৈ যাব। ভাল হৈ যাব ছাৰ এতিয়া মই গৈ থাকোঁ তেতিয়াহ'লে, নহ'লে মোক আকৌ পিটন দিব ইজনীয়ে। যাওঁ ছাৰ। যাওক। ইয়াতো অৱস্থা মোতকৈ বেয়া।